Hello friends, welcome to my channel Bidyut Nath. आज এটা নতুন ভিডিওত আকৌ স্বাগতম জনাইছোঁ। সো আপোনালোকে সবে জানে আজি 5 জুন হয় আৰু বিশ্ব পৰিৱেশ দিৱস হয়। সো সবে এজোপা গছ ৰুব বুলি আশা ৰাখিলোঁ আৰু এটা মই তামোল পুলি ৰুম, দুজোপামান ৰুম তামোল পুলি। সো যদি আপোনালোকে গছ এজোপা হ'লেও ৰুইছে তেনেহ'লে প্লিজ কমেণ্টত মোক জনাব কেইজোপা গছ ৰুলে আৰু মানে কি গছ ৰুলে মোক কমেণ্টত জনাব। মই নিশ্চয় আনন্দিত হ'ম যদি আপোনালোকে এজোপাও গছ এই দিনটোত ৰুইছে যদি। আৰু যিহেতু সবে জানে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে আজি হয় আৰু পৃথিৱীত গছ নাথাকাৰ কাৰণে কিমান কি হৈ থাকে আপোনালোকে গম পাই থাকে। কাৰণ বহুতে গছ কাটি থাকে, এইবিলাক কাটিব কৰিব নালাগে। এজোপা যদি কাটে 10 জোপা লগাব লাগে। চ' আজি যিহেতু এই দিনটোৰ দিনা এটলিষ্ট এজোপা হ'লেও গছ ৰুব লাগে। চ' মই সেইটো কাৰণে এজোপা হ'লেও গছ ৰুম আৰু যোৱা বছৰ যোনটো পুলি মই ৰুইছিলোঁ সেইটো মই আপোনালোকক দেখাম কিমানখিনি ওখ হ'ল। চ' ফ্ৰেণ্ডছ, মই বাৰীৰ পিছফালে আহি গ'লোঁ। এইটো আমাৰ বাৰী, ইয়াত এতিয়া আমি পুলি ৰুম। এইকেইটা ৰেডি কৰি ৰাখিছোঁ। 1 2 3 4 5 6 7 8টা পুলি আছে। ইয়াত আপোনালোকে দেখা পাই আছে 8টা পুলি। এতিয়া গোটেইকেইটা পাপাই গাঁত খান্দি আছে, তাত আমি এতিয়া পুলিকেইটা ৰুম। চ' চাই থাকক ভিডিঅ'টো। চ' এইটো প্ৰথম পুলি ৰুবলৈ ৰেডি কৰিছোঁ। এইটো গাঁত খান্দি লৈ এতিয়া ধুনীয়াকৈ মাটি চাটি দিয়াত ঠিক কৰি দিম। তেনেকৈয়ে গোটেইকেইটা পুলি ৰুম আৰু আপোনালোকেও ৰুব। চ' এইটো ছেকেণ্ড পুলি লগাইছোঁ এতিয়া। চ' ইয়াত এইটো ৰুইছোঁ। চ' মই মাটি দি দিছোঁ। এজোপা গছ তামোল পুলি ৰুলোঁ এতিয়া তেনেকৈয়ে গোটেইকেইটা ৰোৱা হৈ যাব। আৰু তাৰপাছত অহা বছৰ আপোনালোকক আকৌ ছেইম ডেট মই দেখাম কিমানখিনি ওখ হ'ল। আৰু এতিয়া বলক যোনটো মই যোৱা বছৰ ৰুইছিলোঁ সেই পুলিটো কিমানখিনি ওখ হ'ল সেইটো আপোনালোকক দেখাই দি আছোঁ। আৰু মই এই ভিডিঅ'টো মই গেঞ্জি পিন্ধি বনাই আছোঁ। চ' এইবিলাক মানে ইগন'ৰ কৰিব, জাষ্ট আপুনি ভিডিঅ'টো চাওক। চ' ফ্ৰেণ্ডছ, এই তামোল পুলিটো মই যোৱা বছৰ ৰুইছিলোঁ ছেইম ডে। চ' এতিয়া ইমানখিনি ওখ হৈছে আৰু ওখ হ'ব। চ' আকৌ নেক্সট ইয়াৰ আকৌ কিমান ওখ হয় দেখাই আছে। চ' এইটো পুলি যোৱা বছৰ ৰুম আৰু আজি যোনকেইটা মই ৰুলোঁ সেইটো আপোনালোকে দেখা পালেই। চ' এতিয়া আপোনালোক দেখাই আছোঁ আৰু প্ৰায় 10টামান পুলি ৰোৱা হৈ গ'ল আজি। আৰু এতিয়াও ইমানখিনি তামোল পুলি দেখিছে আপুনি, এইখিনিও ৰুব লাগিব। চ' এইখিনিও ৰেডি কৰি আছোঁ জেগা। চ' এইখিনিও ৰুম গোটেইখিনি। ফ্ৰেণ্ডছ, এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা যোনটো বেল আইকন হয় সেইটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে প্ৰথম পায়। আৰু মোৰ ইনষ্টাগ্ৰাম ID ওলাই আছে ইয়াত, সেইটো যাতে আপোনালোকে ফ'ল' কৰি লয়। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ এটা ভিডিঅ'ত আকৌ লগ পাম। হেভ এ নাইচ ডে। জয় হিন্দ। হেপী ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে।